নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম গ্ৰামাৰৰ এটা টপিক সেন্টেন্স। সেন্টেন্স সেন্টেন্স মানে হল বাক্য। দুটা বা ততোধিক ওয়ার্ড লগ হৈ কোনো এটা সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰাকে সেন্টেন্স বলা হয়। মানে সেন্টেন্স হ'ব লাগিলে দুটাতকৈ অধিক হ'ব লাগিব, হয়তো দুটা বা তাতকৈ অধিক হ'ব লাগিব। যেনে I am a boy, মই এজন ল'ৰা। ঠিক তেনেকৈ গোপাল's father is a doctor, মানে গোপালৰ দেউতা এজন শিক্ষক। ইয়াতে গোপাল এটা ওয়ার্ড, ফাদার এটা ওয়ার্ড, ইজ এটা ওয়ার্ড, এ এটা ওয়ার্ড, ডক্টর এটা ওয়ার্ড। মানে এটা দুটা তিনটা চারটা, মানে চাৰিটা ওয়ার্ড লগ হৈ এটা সেন্টেন্স হৈছে। অৰ্থ অনুসৰি সেন্টেন্স 5 প্ৰকাৰ হয় আৰু গঠন অনুসৰি সেন্টেন্স 3 প্ৰকাৰ। অৰ্থ অনুসৰি সেন্টেন্স 5 প্ৰকাৰ হয়। যেনে 1 নম্বৰত আছে অ্যাসাৰ্টিভ সেন্টেন্স, বৰ্ণনামূলক বাক্য। 2 ইন্টাৰোগেটিভ সেন্টেন্স, প্ৰশ্নবাচক বাক্য। 3 ইম্পাৰেটিভ সেন্টেন্স, আদেশমূলক বাক্য। 4 অপটেটিভ সেন্টেন্স, আশীৰ্বাদমূলক বাক্য। 5 এক্সক্লেমেটৰী সেন্টেন্স, ভাৱবোধক বাক্য। আৰু গঠন অনুসৰি সেন্টেন্স 3 প্ৰকাৰ হয়। 1 নম্বৰত সিম্পল সেন্টেন্স, সৰল বাক্য। কমপ্লেক্স সেন্টেন্স, জটিল বাক্য। কম্পাউন্ড সেন্টেন্স, জটিল বাক্য। যেহেতু সেন্টেন্স এটা বহল ভাগ, গতিকে আমি এটা ভিডিঅত শেষ কৰিব নোৱাৰিম, গতিকে আমি পাঠ হিচাপত আপোনালোকক সেন্টেন্স শিকাই থাকিম। আপোনালোকে পাঠ হিচাপে চাই থাকিব। আজি আমি এই ভিডিঅত আলোচনা কৰিম অ্যাসাৰ্টিভ সেন্টেন্সৰ বিষয়ে। অ্যাসাৰ্টিভ সেন্টেন্স, বৰ্ণনামূলক বাক্য। যি সেন্টেন্সে কোনো বর্ণনা দিয়া বুঝায় তাকে অ্যাসার্টিভ সেন্টেন্স বলে। মানে বর্ণনা দিয়া বুঝাব লাগিব। যেনে তেখেত এজন ভাল শিক্ষক, হি ইজ এ গুড টিচাৰ, মানে তেখেতক বৰ্ণনা দিছে। মানুহ মৰণশীল, ম্যান ইজ মৰ্টেল। তিনি ভাৰতবৰ্ষ আমাৰ মাতৃভূমি, ইণ্ডিয়া ইজ আৱাৰ মাদাৰল্যান্ড। মানে বৰ্ণনা দিয়া বুজাকে সাধাৰণতে অ্যাসাৰ্টিভ সেন্টেন্স বুলি। অ্যাসাৰ্টিভ সেন্টেন্সক আকৌ দুটা ভাগত ভাগ কৰিব পাৰি। 1 নম্বৰত এফাৰ্মেটিভ সেন্টেন্স বা পজিটিভ সেন্টেন্স, মানে হয়বোধক বাক্য। 2 নম্বৰত নেগেটিভ সেন্টেন্স আৰু নহয়বোধক বাক্য। এফার্মেটিভ সেন্টেন্স, যি সেন্টেন্সে হয় অর্থ প্রকাশ করে তাক এফার্মেটিভ সেন্টেন্স বলে। মানে যি সেন্টেন্স হয় অর্থ প্রকাশ কৰিব তাকে এফার্মেটিভ সেন্টেন্স বলা হয়। যেনে she is busy now, এনেকুৱা she is busy now, তো বিজি আছে। he has gone to office, তো অফিচলৈ গ'ল। চিনেমা আছে জামিনুৰ always get up early in the morning, জামিনুলে সদায় ৰাতিপুৱা বিচনাৰ পৰা শুই উঠে। নেগেটিভ সেন্টেন্স, মানে নহয়বোধক বাক্য। যি সেন্টেন্সে নহয় অর্থ প্রকাশ করে তাক নেগেটিভ সেন্টেন্স বলে। মানে নহয় অর্থ প্রকাশ করাকে নেগেটিভ সেন্টেন্স বলা হয়। যেনে she is not busy, মানে তেওঁ বিজি নাই। 2 নম্বৰ he has not gone to office, তেওঁ অফিচলৈ নগল। বিমা does not always get up early in the morning, মানে বিমায়ে সদায় বিচনাৰ পৰা শুই নুঠে। এফাৰ্মেটিভ সেন্টেন্সৰ পৰা নেগেটিভ কৰিবলৈ বহুত নিয়ম আছে। নিয়মবিলাক হ'ল 1 নম্বৰ নিয়মত আছে যদি নেগেটিভ কৰিবলৈ দিয়া বাক্যটোত সাবজেক্টৰ পিছত অক্সিলাৰি ভাৰ্ব থাকে তেন্তে তাৰ পিছত নট বহুৱাই বাক্যটো নেগেটিভলৈ পৰিৱৰ্তন কৰা হয়। মানে নেগেটিভ কৰিবলৈ দিয়া বাক্যটোত যদি অক্সিলাৰি ভাৰ্ব থাকে, অক্সিলাৰি ভাৰ্বৰ পিছত নট বহুৱাই নেগেটিভ কৰা হয়। অক্সিলারি ভার্ব কোনবিলাক? অক্সিলারি ভার্ববোৰ হল 24টা। am, is, are, was, were, have, has, had, shall, should, will, would, can, could, may, might, must, need, dare, do, did, does, ought to, used to। যেনে she can speak English well,
তাই ইংৰেজী ভালকৈ ক'ব পাৰে। ইয়াত কেনটো হ'ল অক্সিলাৰী ভাৰ্ব। She cannot speak English well. She can auxiliary ভার্বত not বহিছে মানে not বহুৱাই নেগেটিভ কৰা হয়। She cannot speak English well. তাই ইংৰাজী ভালকৈ ক'ব নোৱাৰে। They are working in the garden. ইয়াত are টো হ'ল অক্সিলাৰী ভাৰ্ব। ইয়াৰ পিছত not বহুৱাই নেগেটিভ কৰা হ'ব। They are not working in the garden. You must go there. Must to all auxiliary verb. You must not go there. 2 নম্বৰত নিয়ম হ'ল যদি নেগেটিভ কৰিবলৈ দিয়া বাক্যটোত সাবজেক্টৰ পিছত অক্সিলাৰী ভাৰ্ব নাথাকে আৰু যদি বাক্যটোৰ মূল ভাৰ্বটো প্ৰেজেন্ট ফৰ্মত থাকে তেন্তে সাবজেক্টৰ পিছত ডু নট বহুৱাব লাগে। আৰু যদি ভাৰ্বত এছ বা ইয়াত যোগ হৈ থাকে তেন্তে সাবজেক্টৰ পিছত ডাজ নট বহুৱাব লাগে। আৰু ভাৰ্বত থকা ইয়াস বা এছ উঠাই দিব লাগে। মানে কি কৈছে নেগেটিভ কৰিবলৈ দিয়া বাক্যটোত যদি ভাৰ্বত এছ বা ইয়াস দিয়া থাকে তেন্তে তাৰ পিছত সাবজেক্টৰ পিছত ডাজ নট বহুৱাই এছ বা ইয়াস উঠাই দিব লাগে। উদাহৰণস্বৰূপে দে প্লে কেৰাম, সিহঁতে কেৰাম খেলে। ইয়াতে ভাৰ্বৰ লগত এছ বা ইয়াস নাই সেইকাৰণে দে ডু নট কেৰাম। সি চিংছ ৱেল, এয়া ভাৰ্বৰ লগত এছ যোগ হৈ আছে সেইকাৰণে সি ডাজ নট চিং ৱেল। 3 নম্বৰ আছে হি ৱৰ্কছ হাৰ্ড, ইয়াত ভাৰ্বৰ লগত এছ যোগ হৈ আছে সেইকাৰণে হি ডাজ নট ৱৰ্ক হাৰ্ড।